Hello friends, welcome জনাইছো এনকে আসামিজ ব্লগলৈ। এতিয়া বৰ্তমান বাজিল 6টা। সকলো পিনে লকডাউন আৰু লকডাউন বল। চাৰিওফালে কেৱল লকডাউন আৰু লগতে কৰোনা ভাইৰাছ। আচলতে কৰোনা ভাইৰাছ কি কৰোনা ভাইৰাছ মই কৰোনা ভাইৰাছ যিখন গাড়ীত গৈ আছো সেইখন কৰোনা ভাইৰাছ। মই যোনটো মোবাইলেৰে ভিডিঅ' কৰি আছো সেই মোবাইলটো কৰোনা ভাইৰাছ। আচলতে সকলোবোৰ কৰোনা ভাইৰাছ বুলি আমি ধৰি ল'ব লাগিব। আৰু এই লকডাউন যিদৰে আমি মানি আছো সেইদৰে আমি সকলোবোৰ কৰোনা ভাইৰাছ বুলি ভাবি ল'লে আমি নিজকে চাফ চিকুণ কৰি ৰাখিব লাগিব। তেতিয়াহে আমি এই মহামাৰীৰ পৰা বাচিব পাৰিম। তো সেইবোৰ বাদ দিলোঁ। আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। এতিয়া বৰ্তমান গৈ আছোঁ মই মামাহঁতৰ তাত। কাৰণ এটা বিশেষ এটা কাৰণৰ বাবে মই মামাহঁতৰ তাত যাব লগা হ'ল। বাহিৰত ওলাই নাছিলোঁ, আজি ফাৰ্ষ্ট ওলালোঁ। আৰু আজি অনুবাৰো মই মামাহঁতৰ তাত গৈ আছোঁ। তো এইবাৰ সকলোৱে ৰঙালী বিহু পালন কৰিব পৰা নাই। এই ৰঙালী বিহু বুলি গছৰ কুঁহিপাত ওলাইছে, কপৌ ফুল ফুলিছে, কুলি বিভিন্ন চৰাই চিৰিকটিবোৰে নমাত লগাইছে। কিন্তু সেই চৰাই চিৰিকটি বোলে প্ৰকৃতিয়ে আচলতে ৰঙালী বিহুটোক আদৰি লৈছে। মানুহে এই ৰঙালী বিহুটোক আদৰিব পৰা নাই, কাৰণ কৰোনা ভাইৰাছৰ বাবে সকলোবোৰ মানুহে ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে। মই ক'লোৱে মই গৈ আছোঁ বৰ্তমান মামাহঁতৰ ঘৰলৈ। আপোনাৰ কিবা বিশেষ কামত মই ওলাই নাই, কিবা এটা ইম্পৰ্টেণ্ট কাম কাৰণে যাব লগা হ'ল। কিবা মামাহঁতৰ তাত কিবা এটা বস্তু দিবলৈ যাম আৰু আনিবলৈ যাম। তাৰমানে আপোনাৰ এটা কথা আছে নহয়, কি বুলি কয়, আপোনাৰ কিবা পাবলৈ হ'লে কিবা হেৰুৱাব লাগে। তো তেনেকুৱা আন কথা। আৰু মোৰ মামাহঁতৰ ঘৰ আপোনাৰ বৰমা চাইডত, গোবৰা দল। আপোনাৰ মামাহঁতৰ তাত গৈ আছোঁ আৰু ৰাস্তাত যি দেখাব আপোনালোকক দেখুৱাই যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। There's not a single day that passes without you on my mind. Not even 1 minute can end up before you come around. I yearn for the days when I see your face here before me. I long for the times you held me in your arms. Whoa. How I wish that you were here to give me everything I want. But I know that life's unfair and we can't always have it all. I wish that you were here. I wish that you were here. এতিয়া পালোঁ কৈঠালকুছি ষ্টেচন। কৈঠালকুছি ষ্টেচনৰ পৰা বেছি নহয়, অলপমান আগত যাই পেলাই আমাৰ মামাহঁতৰ ঘৰ। তালৈকে গৈ আছোঁ এতিয়া বৰ্তমান পালোঁ কৈঠালকুছি ষ্টেচন। আপোনালোকে চাব পাৰে। There's not a single day that passes without you on my mind. Not even 1 minute can end up before you come around. I yearn for the days when I see your face here before me. I long for the times you held me in your arms. Whoa. How I wish that you were here to give me everything I want. But I know that life's unfair and we can't always have it all. I wish that you were here. I wish that you were here. I wish that you were here. আমি
পাৰ হৈ গ'লোঁ আৰু মই এটা ভিডিঅ' এটা ব্লগত মই আগৰ ভিডিঅ' এটাত মই দিছিলোঁ যে আপোনাৰ ষ্টেচনত কৈঠালকুছি ষ্টেচন বুলি নহয় গতিপুৰ ষ্টেচনতে আচলতে কাৰেণ্টত চলা তাৰমানে ট্ৰেইনবিলাক কাৰেণ্টত চলিব আৰু সেইবোৰ যিটো ব্লগত মই দেখুৱাইছিলোঁ সেইটো আচলতে ব্লগ কৰোঁতে মোৰ গধূলি হৈ গ'ল সেইবাবে আপোনালোকে হয়তো ব্লগটো ভালদৰে চিনি নাপাব পাৰে তো এতিয়া দেখাই দিছোঁ আপোনালোকে চাওক এই ওপৰত যিবোৰ আছে এইবোৰ আচলতে বনাই আছিল তেতিয়া এতিয়া হ'ল নেকি হ'ল নহয় এতিয়া বৰ্তমান হ'ল চাগে তো এইবোৰ আৰু এখন দলং পালোঁ আহি দলং এখন পালোঁ ইয়াৰ পৰা বেছি নহয় আৰু মোটামুটি আপোনাৰ 2 কিলোমিটাৰমান গ'লে আমাৰ মামাহঁতৰ ঘৰ পাম ইমান ৰাতিপুৱা হোৱাৰ কাৰণটো হ'ল কাৰণ লকডাউন চলি আছে পুলিচবিলাকে ডিউটিও কৰি আছে তেখেতলোকৰ নিজৰ ডিউটিটো পালন কৰিব আৰু পুলিচবিলাকে আচলতে তাৰমানে কোবাৰ পিছত প্ৰথমতে টীকাকৰণটো কৰাই ল'ব তাৰে পিছতহে আপোনাৰ সুধিব বোলে কলৈ যাওঁ সেইকাৰণে টীকাকৰণ নোখোৱাৰ বাবে আমি ইমান ৰাতিপুৱা আহিলোঁ আৰু মামাহঁতৰ তাত বেছি টাইম নাথাকোঁ বস্তুটো দিম বস্তুটো আৰু ল'ম লৈ পেলাই আৰু ৰিটাৰ্ণ ঘৰ আহিম বেছি টাইম নাথাকোঁ কেৱল চাহ কাপ খাই পেলাই আমি গুচি আহিম তো মামাহঁতৰ কাষত এইও এটা নদী আচলতে মামাহঁতৰ কাষত লাগালাগি এটা নদী আছে সেই নদীটো দেখুৱাম আপোনালোকক তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু বৰ্তমান আগত কি দেখা পাওঁ আপোনালোকক লাষ্টত দেখুৱাই গৈ থাকিম তো ভিডিঅ'টো চাই থাকক এইখন পথাৰ এনেকৈ আপোনালোকক দেখুৱাই গৈ থাকিম একেবাৰে মামাহঁতৰ ঘৰলৈকে ৰাস্তাত যি দেখা পাওঁ চব দেখুৱাই গৈ থাকিম আৰু এয়া পালোঁ এটা চুক ইয়াৰ পৰা অলপ যাই পেলাই পাম আমি মামাহঁতৰ ঘৰ আৰু এই চকটো বৰ্তমান লকডাউন তো আপোনালোকে চাওক কোনো এজন মানুহ নাই এই চকটোত সম্পূৰ্ণ লকডাউন পালন কৰি আছে আৰু এইপিনেৰে আচলতে নলবাৰী উঠিব পাৰি নলবাৰী টাউন যায় আৰু এইপিনেৰে গ'লে বৰমা নাপাওঁতে আমাৰ মামাহঁতৰ ঘৰ চাই থাকক আৰু আমাৰ এইখিনিতে এটা ওজাৰ ঘৰ আছে নাম বলপৃথ ওজা বহুতে জানেও ওজাটোৰ নাম ঘৰটো কোনখিনিত আছিল পাহৰি গ'লোঁ এইখিনিতে আছিল ক'ৰবাত এই ক'ৰবাত আছিল তেখেতে আচলতে আপোনাৰ সাপে খুটিয়ালে কুকুৰে কামুৰিলে যিকোনো জীৱ জন্তু ধৰক কামুৰিলে বি লাগিলে এই ওজাৰ তাত বহুত দূৰৰ পৰা মানুহ আহি পেলাই চিকিৎসা কৰে এই ওজাৰ তাত নাম থকা ওজা বহুত ডাঙৰ ওজা কিন্তু আৰু মামাহঁতৰ ঘৰ পালোঁৱে বৰ্তমান আৰু এইখন দলং পাৰ ধৰিলে আমি মামাহঁতৰ ঘৰ পাম মামাহঁতৰ ঘৰ পাই গ'লোঁ আৰু এইটোৱে আমাৰ মামাহঁতৰ ঘৰ আৰু ঘৰটো আপোনালোকক দেখুৱাইছোঁ আৰু মামাহঁতৰ সন্মুখত এখন স্কুলো আছে এইখন স্কুল মিলন স্কুল অঁ আৰু এইটো হৈছে মামাহঁতৰ ঘৰ আৰু মামাহঁতৰ ঘৰলৈ আহিছোঁ বস্তুটো দিম আৰু গুচি যাম 1 মিনিট সময় নৰখোঁ ইয়াতে কেৱল চাহকাপ খাম ৰাতিপুৱা হাতে চাহ খাই অহা নাই অমি মামাহঁতৰ পৰা ডাইৰেক্ট এই নদীটোৰ কাষলৈকে আহিছোঁ নদীটো আপোনালোকক দেখুৱাই দিছোঁ এইটো নদী আৰু এইটোৱেই হ'ল সেইটো নদী যিটো নদীত গোবৰাদল ৰাইজে গৰু বিহুৰ দিনাখন চব ৰাইজবিলাক ওলাই আহে আৰু গৰু বিহুৰ দিনা গৰুবিলাকক ইয়াতে ধুৱাই আৰু গৰু বিহুটো
পালন কৰে। এইটো নদীত কিন্তু এই বছৰ নদীও এনেকেই আছে, গৰু বিহুটো ভালদৰে পালন কৰিব পৰাই নাই মানুহবিলাকে। ঘৰতে ধুৱাইছে গৰু, মাহ হালধিৰে ঘৰতে গা ধুইছে। তো এই বছৰ বিহু বুলি ক'লে একোৱেই নাই, এই বছৰ বিহু বুলি ক'লে একোৱেই নাই। তথাপি আমি বিহুটো পালন কৰিব লাগিব। পালন কৰিব লাগিলে আপোনালোকে ঘৰতে পালন কৰক বিহুটো এইটো বছৰ। আপোনালোকে ঘৰত পালন কৰক আৰু ঘৰৰ বাহিৰত নোলাব। মই আগৰ ভিডিঅ'টোত কৈছোঁৱেই আপোনালোকে কি কৰিব। মই বুলিয়ে নহয়, গোটেইবোৰ ইউটিউবাৰবিলাকে কৈ আছে আপোনালোকক। তো চৰকাৰৰ যি নিয়ম বান্ধি দিছে সেই নিয়মবোৰ পালন কৰি যাওক। আৰু আমাৰ বিশ্বত এই যি কৰোণা ভাইৰাছ, এই যি COVID-19, এই শত্ৰুটোক আচলতে কৰোণা ভাইৰাছটো হ'ল আপোনাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, প্ৰধানমন্ত্ৰী বুলি নহয়, আপোনাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৈছে যে আমাৰ নেদেখা শত্ৰু। তো এই নেদেখা শত্ৰুটোক নেদেখা শত্ৰুটোৰ লগত যুঁজ দিয়ক আৰু আমি বিজয় হ'মেই, এইটো নিশ্চিত। ভাৰতবৰ্ষ এই যুঁজত জিকিবই, এইটো খাটাং। তো আৰু এই চাইডৰ এই চাগতে আচলতে হিমন্ত বিশ্ব শৰ্মা, আমাৰ যিটো স্বাস্থ্যমন্ত্ৰী, আচলতে কিং বুলি কওঁ। তেখেতকো চেলুট, ইমানখিনি কৰাৰ বাবে তেখেতক আচলতে চেলুট জনাইছোঁ। আৰু এইখনেই আছিল আমাৰ মামাহঁতৰ নদী। তো ইয়াৰ পৰা যাওঁ, এতিয়া সোনকালে যাব লাগিব আৰু বেলেগ এদিন আহি পেলাই আপোনালোকক গোটেই গাঁওখন দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে আৰু এতিয়া চাহ খাবলৈ লৈছোঁ, চাহৰ লগত এইবোৰ তো চাহ খোৱা হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ। তো ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰতো নতুন চেনেল, তো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ এইখিনিয়ে, বাই বাই।